কিন্তু গাইছ এটা কথা মোৰ কেমেৰাটো দেখা পাইছে এখন লেন্স লাগি আছে ন ইয়াত যিখন লেন্স আছে নি ট্ৰেক্টৰ বুলিয়ে জানো তো এবাৰ আমাৰ আনিলে ধুনীয়াকৈ খেতি বাতিও কৰা হ'ল বাৰু বৰষুণ দি আছে ন পুৰা পানী দেখা পাইছে একদম ইফালে পুৰা ধুনীয়াকৈ লৈ লৈছোঁ এইবিলাক পুৰা পুৰা মাংস তো কাইলৈ হৈছে লগতে বিশ্বকৰ্মা পূজা খালি কি কৰি আছে আপুনি বাহিৰত কি কৰি আছে ভৰি হাত ধুৱাম তাৰ কাৰণে মই পানীৰ ব্যৱস্থা কৰি আছোঁ চব ৰাইজ আহি গ'ল দেখা পাইছে একদম পুৰা আহি গ'ল তো নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোকক আজি আকৌ বহুত দিনৰ পিছত পুনৰবাৰ স্বাগতম জনাইছোঁ আজি আমাৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ আৰু আপোনালোকে চাই আছে ৰমেন ভূঞা 2.0 মানে বহুত দিন হৈ গ'ল একদম গাইজ ভিডিঅ' বনাবলৈ সময় পোৱা নাই মানে তো ভিডিঅ' মানে এনেকৈ কেমেৰাটো যেতিয়া আহি ফ্ৰণ্টত কথা কওঁ ন তো কিবা কিবি লাগি যোৱা হৈছেগৈ তো আজি টিচাৰ্ছ ডে ভিডিঅ'টোৰ পৰা দিয়াই নাই ভিডিঅ' দিয়া মানে এই 3-4 মাহমান একদম বহুত বেছি মানে একদম লেট হৈছে বহুত বেছি মানে কি বুলি ক'ম তো যিমান যি হ'লেও মানে ভিডিঅ' বনাবলৈ কণ্টেণ্ট বিচাৰি থাকোঁ কিন্তু কি হয় চব কণ্টেণ্ট বিচাৰি মানে একেটা জেগাত মানে ক'ৰবাত গৈ থকা হয় বাৰু মানে বহুতখিনি জেগাত কিন্তু কিমান বনাম একেটা জেগাত গৈ থকা ভিডিঅ' মানে ক'তো দূৰত যাব পৰা নাই চব প্লেনিং কৰি আছোঁ কিন্তু সময় এটা বহুত কথা তো বহুত প্ৰব্লেম হৈ যায়গৈ আকৌ নিমিলেগৈ মানে কিবা এটা যদি ক'ৰবাত যাম বুলি ভাবোঁ তো বাকী যি নহ'লেও আজি বোলো এটা ভিডিঅ' উপস্থাপন কৰোঁ এটা নৰ্মেল ব্লগ এনেকৈ মই ওলাই যাওঁ ঘৰৰ পৰা তো দেখাম যিমানখিনিলৈকে পাৰোঁ তো লগতে বহুত দিনৰ পিছত ভিডিঅ' বনাইছোঁ চ' যদি একেবাৰে চেনেল ডাউন হৈ গৈছে বুলি ক'ব লাগিব তো সকলোৱে অকণমান শ্বেয়াৰ কৰি দিব ভিডিঅ'টো তেতিয়া ভাল লাগিব তো ব'লক তেনে আমি দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ তো বহুত দিনৰ পিছত বনাইছোঁ দেই তো কিবা কিবি যদি কথা যদি ভুল ভ্ৰান্তি হয় তো ক্ষমা কৰি দিব তো ব'লক কিন্তু গাইছ এটা কথা তো মোৰ কেমেৰাটো দেখা পাইছেনে মানে আগতকৈ বহুতখিনি মানে অলপ প্ৰব্লেম এটা হৈ আছে মানে গোটেই যিখন লেন্স লাগি আছে ন ইয়াত যিখন লেন্স আছে মানে যিখন মেইন লেন্সখন আছে মানে গোটেই অলপ মানে ধূলি চুলি সোমাই গ'ল বালি চালি সোমাই গ'লগৈ মানে অলপ তো সেইকাৰণে অলপমান দেখা পাইছে অকণমান ভালেখিনি ঘোলা আহিছে চাগে চাব পাৰে মানে মুখৰ যেতিয়া ফেচটো দেখাই দিওঁ ইমান এটা মানে ধৰিব নোৱাৰে বেকগ্ৰাউণ্ডটো ধৰিব পাৰিব কিন্তু যেতিয়া ডাইৰেক্ট এনেকৈ যদি ভিডিঅ' বনাওঁ ন তেতিয়া দেখা পাইছে পূৰা ঘোলা মানে হৈ যায় ডাইৰেক্ট কেমেৰাত যদি মই এডিটিং কৰি পিনি দিওঁ তেতিয়া মানে অকণমান স্পষ্টকৈ আহে আৰু যদি এডিটিং নকৰোঁ বা কালাৰ যদি ভিডিঅ'খিনি নকৰোঁ তেতিয়া মানে বহুতখিনি প্ৰব্লেম হৈ গৈছে সেইটো কাৰণে এইটো এটা পইণ্ট মানে ভিডিঅ' নবনোৱা মানে ভিডিঅ'টো কেমেৰাটো ভাল নহয় কেতিয়াবা ক'ৰবাত অন কৰি পাওঁ কেমেৰাটো কিন্তু কেমেৰাটো ভাল নোহোৱা হৈ যায় মোবাইল এটাও ল'ব লাগে আপোনালোকক মই বস্তু এটা দেখাম বুলি ভাবিছোঁ মানে আমাৰ ঘৰৰ তো পাহৰিয়ে থাকোঁ নে ভিডিঅ' কেতিয়াবা বনালে এইখন দেখা পাইছেনে চিনি পাইছেনে বাৰু এখন দেখা পাইছে মিনি ট্ৰেক্টৰ চাব পাৰে মিনি ট্ৰেক্টৰ বুলিয়ে জানো তো এইবাৰ আমাৰ আনিলে ধুনীয়াকৈ খেতি বাতিও কৰা হ'ল বাৰু কিন্তু মানে খেতি বাতি মানে ডাইৰেক্ট মাটি চাটি ৰোৱা তেনেকুৱা কাৰণে ইমান এটা পাৰফেক্ট নহয় তো তাক এনেকুৱা মানে এতিয়া ধুনীয়াকৈ যাব লাগিব ওলাই পিনি তো ক'ত যাওঁ দেখাম সেইটো আছে মুনপুনবু আছে মইনা আছে এইফালে কি খবৰ ঐ ভাই কি খবৰ তো ধুনীয়াকৈ ঘৰৰ পৰা ওলাই আহি গ'লোঁ এনেই এপাক মানে অৰুণাচলৰ ফালে পৰা গৈ আছোঁ এতিয়া এইফালে আমাৰ এই ছাৰ আহিছিলে চাকৰিৰ পৰা আজি অকণমান ফুৰি আহোঁগৈ বুলি ক'লে ওলাই আহি গ'লোঁ আৰু বহুত দিন ভিডিঅ' দিয়া নাই মানে প্ৰায় আজি 2-3 মাহমান হৈ গ'ল বোলে এটা এনেই সৰু সুৰাকৈ বনাওঁ তো এতিয়া গৈছোঁ অৰুণাচল তো তাত গৈ পিনি দেখামগৈ অকণমান ধুনীয়া নাজাৰা ভাল লাগিব গাহৰি চিলাই ফুৰি খাম চাই থাকক তাত গৈ দেখাই আছোঁ ঘৰৰ পৰা ওলাই আহি গ'লোঁ বৰ্তমান এতিয়া এখন এই দিল্লী বজাৰ বুলি কৈছোঁ দিল্লী বজাৰ পাৰ হৈ আহি গ'লোঁ চ' কাম এটা আছিলে মানে এইডোখৰতে তো ধুনীয়াকৈ কামটো কৰি ল'লোঁ এতিয়া আকৌ যাব লাগিব তো বেছি দূৰ নাই এনেই জাজৰ মুখলৈ বুলি ওলাই আহিছোঁ তো বাৰিষা বতৰনো কেনেকুৱা এটা পৰিস্থিতি হৈ আছে সেইটোকে আপোনালোকক দেখামগৈ তাত গৈ পিনি চাই থাককচোন বাৰু বৰষুণ দি আছে ন পুৰা পানী দেখা পাইছে একদম ৱেডাৰটো ভাল হৈছে আজি অকণমান ৰ'দো দি আছে লগতে বৰষুণো দি আছে এই যে কাটাৰাখিনি দেখিছে চ' সিটো পাৰে পূৰা হৈছে অসম প্ৰায় এইফালে আছে অৰুণাচল বেছি দূৰ নহয় আমাৰ ঘৰৰ পৰা প্ৰায় 7 কিলোমিটাৰমান আহিলে পূৰা পায়ে যায় মানে এতিয়া যিটো নাজাৰা পায় ইয়াত কি ক'ম মানে আল্টিমেট লাগে আপোনালোক যিসকল মানে জাগাবোৰ পাইছে গম পায়েই আহি থকাই হয় ইয়াতে প্ৰায় তো আজিবোৰ
ভিডিঅ' নবনাওঁ বুলি ভাবিছিলোঁ, মানে বহুত দিন হৈ গ'ল ন ভিডিঅ' নবনোৱা, তো সেইকাৰণে বনাই। You don't see the things I see. I'll tell you things you won't believe. Above the skies overseas, I hear them all, those places calling me. To never give up, to never back down. You get through the storm, even the nights the darkest before the dawn. আপোনালোকে কিমান ধৰিব পাৰিছে নাজানো, একদম দেখা পাইছে ডাৱৰবিলাক পুৰা পাহাৰৰ পৰা লাগি আছে, দেখা পাইছে। সেইটো চাব পাৰে ওচৰৰ পৰা মানে যিটো ফিল পাই আছোঁ, মানে তাতে আপোনালোকে সেইটো ফিল কেমেৰাত নাপাবও পাৰে। মজা লাগিছে দেখি, কিবা এটা লাগিছে আহি পিনি। ৰাস্তা বেয়া, মানে আহিবই নোৱাৰি, 20-30 তেনেকুৱাত আহিবলগীয়া হৈছে। এতিয়া অৰুণাচল চৰকাৰে চাব লাগে, কাৰণ ইমান এটা ধুনীয়া প্লেচ হয় নাই বাৰু, পিকনিক স্পট, মানে কিমান দূৰ দূৰণিৰ পৰা মানুহে দেওধান মুখলৈ বুলি। কিন্তু ৰাস্তা যদি এনেকুৱা হয় কি হ'ব, কি ক'ম। আৰু মেইন মানে মুখখন, যাৰ মুখ বুলি কওঁ, কেনেকুৱা লাগিছে ছাৰ? মজা মজা, কিমান মজা, মনটো ফ্ৰেছ লাগিছে। সঁচাকৈ আজি বহুত মনটো ফ্ৰেছ লাগিছে। আৰু দাদা ইয়াত যিকেইটা বিয়েৰ আৰু মজা লাগে। সেইবিলাকৰ মই নাখাওঁ, খাই এইবিলাক। পানী কিন্তু তামাম বাঢ়ি আছে এতিয়া, পানী বাঢ়ি আছে এতিয়া। Rises again for you. Live your life, your life, your dream, your dream. It's the sun that's holding me, in me. Live your life. টিপছ কিবা এটা লৈ লওঁ, তো আহিছোঁ যেতিয়া এইফালে পূৰা ধুনীয়াকৈ লৈ লৈছোঁ, এইবিলাক পূৰা পোৰা মাংস। তো খামগৈ নদীত গৈ পিনি ধুনীয়াকৈ, চাই থাকোঁ। এতিয়া অকণমান টাইম লাগিব, হোৱাগৈ নাই ন, অকণমান টাইম লাগিব ন। তো এতিয়া বৰ্তমান দিয়াটোৰ মুখতে আছোঁ, পূৰা ব্ৰিজৰ ওচৰতে। চল্ড্ৰিং লৈ আহি গ'লোঁ পূৰা। এই তাত পূৰা যিটো মাংস আছিলে সেইটো আনিলোঁ। মানে ই প্ৰথম আহিছে আজি এই জেগাটোলৈ, তো আগতে অহা নাই বোলে। তুমি দেখি মানে সি পাগল হৈ গৈছে মানে। আমি বাৰু আহিয়ে থাকোঁ এইখন জেগালৈ, মানে গা চা ধুয়ে থাকোঁ। আপোনালোকে দেখা পাইছে আগৰ ভিডিঅ'বিলাকত। চাউণ্ড কিন্তু তামাম দি আছে, কাৰণ পানী বাঢ়ি আছে ন পূৰা এতিয়া। এই জেগাটোত মানে গাইজ কৈছোঁ নহয়, যেতিয়া ৰ'দ দিয়ে মানে আহিলে মজা লাগে। আপুনি হাফ পেণ্ট পিন্ধি আহিছে, মানে যেতিয়া ৰ'দ দিয়ে মানে এইটো জেগাত একদম কিবা এটা ভাল লাগে মানে আহি পিনি। আজি বাৰু ইমান এটা ৰ'দ নাই, তেওঁ আমি গা ধুৱে বোলে, কিন্তু মই গা নুধুওঁ চাগে গাইজ, ঠাণ্ডা লাগি আছে মানে, ঠাণ্ডা বহুত মানে ইয়াত। মাংস আনিছিলোঁ, এইখিনি দেখা পাইছে পূৰা। মোৰ পূৰা মাংস খাই আছোঁ, সি পূৰা একদম বিয়েৰ মাৰি আছে পূৰা, দেখা পাইছে। ধুনীয়া লাগিছে মানে খাই, বিৰাট টেষ্ট লাগিছে। তো মই বাৰু এইবিলাক নাখাওঁ, ঠাণ্ডা এটা আনিছিলোঁ, ঠাণ্ডাটো খাই দিলোঁ। মই কি খাই ল'লোঁ পূৰা, সেইটো কি বুলি কয়, তাতে আছিলে পূৰা যদি মাংস আনিছিলোঁ, খাই ল'লোঁ। কল্ড ড্ৰিংক এতিয়া পূৰা গা চা ধুৱে। মোৰ এটা মনটো বেয়া গাইছে, কাৰণ মই পেণ্ট চেণ্ট মানে এইবোৰ পিন্ধি নাহিলোঁ, কাপোৰ কানি লৈ নাহিলোঁ, তো গা চা ধুব নোৱাৰোঁ এতিয়া। কি ক'ম, একো নাই, ৰ'দটো দিছিলে কিন্তু গা ধুব পৰা নাই, মজা লাগিলেহেঁতেন মানে এতিয়া। এই বিয়েৰ এটা খালে তাৰ নিচা লাগি গ'ল চাগে। তো দেখা পাইছে পূৰা একদম, মানে আজিলৈকে অহা নাছিলে এইটো জেগাত, মানে পানী দেখা পাইছে, তামাম পানী দেখা পাইছে। ৰ'দটো দি আছিলে, গাটো ধুব পৰা মজা লাগিলে, কিন্তু দুৰ্ভাগ্যবশতঃ কাপোৰ নানিলোঁ। সি পূৰা ধুই আছে, ই মজা লৈছে। মই চাই আছোঁ আৰু কি কৰিম এতিয়া। আমাৰ বিপুল সেনানী প্ৰিয় সাদেশ বক্ষপালি ৰক্তপান কৰি The next day. ধুনীয়াকৈ পূৰা পাহাৰৰ পৰা এনেকৈ আহি গ'লোঁ, দেখা পালে আপোনালোকে আগৰ ক্লিপখিনিত। তো কাইলৈ হৈছে লগতে বিশ্বকৰ্মা পূজা, তো সেই বুলিয়ে পূৰা ধুনীয়াকৈ পূৰা বাইকখনো অকণমান ধুবলৈ বুলি আহি গ'লোঁ, পূৰা ঘৰৰ ওচৰতে পূৰা গেৰেজতে, মানে ধুবি চেণ্টাৰত। তো বাইকখন ধুনীয়াকৈ এতিয়া ধুব লাগিব, কাৰণ কাইলৈ হৈছে বিশ্বকৰ্মা পূজা ন। তো দেখাম বাৰু যদি কিমানখিনিলৈকে পাৰোঁ, তেতিয়া ধুনীয়াকৈ বাইক চাইকখন ধুই লওঁ। কালি আৰু ভিডিঅ'টো কেনেকুৱা, কালি ক্লিপখিনি মানে আগৰ ক্লিপখিনি কেনেকুৱা, কিবা এটা সকলোৱে কমেণ্ট কৰি জনাব। আজি হৈছে বিশ্বকৰ্মা পূজা। তো ধুনীয়াকৈ মানে ভিডিঅ'টোত কি হ'ল, বহুতখিনি ক্লিপ লগ খুৱাই দিবলগীয়া হৈ গ'ল। ত' সেইকাৰণে
অকণমান যে দীঘলীয়া হৈছে মানে মেইনটেইন কৰি ল'ব। তো লগতে আজি ধুনীয়াকৈ যাম। তো যিমানখিনিলৈকে পাৰোঁ মানে আপোনালোকক দেখাব চেষ্টা কৰিম। এতিয়া মানে ওলাই আহিছোঁ আৰু ধুনীয়াকৈ পূৰা গা পা ধুই ল'লোঁ। এতিয়া বিশ্বকৰ্মা পূজা মানে প্ৰতি ঘৰতে মাতিছেই, চবৰ ঘৰতে খোৱাটো সম্ভৱ নহয়, কাৰণ আজি দিনটো যদি ইমানকৈ বুট খুৱাই থকা হয় জানেই আৰু ধুনীয়াকৈ। এতিয়া অকণমান আগত এঘৰতো মাতিছে, চ' তাত যাওঁ। তাৰপৰা খাই বৈ পিনি আকৌ যাবলগীয়া আছে আমাৰ যিটো যাবলগীয়া আছে এফালে, দেখাই পাই থাকিব আপোনালোকে, চাই থাকক আছে। বতৰটো আজি ভাল হৈছে একদম দেই, বৰষুণ চৰষুণ ইমান এটা নাই। পূৰা এতিয়া ধুনীয়াকৈ আহি গ'লোঁ এফালে। দেখা পাইছে বিশ্বকৰ্মা মানে দেখা পাইছে কিমানখিনি বস্তু মানে থাকে। তো সকলোখিনিকে মানে আজি পূজা আৰাধনা কৰা হয়। তো আপোনালোকেতো জানেই ন সকলোখিনি, তেনেকৈ ধেৰ বস্তু মানে আছে। আহি গ'ল। ক'ত ক'ত খালি, কিমান খালি? মই এতিয়া আহিছোঁ। এতিয়া আহিছে। তই কেইঘৰত খালি এতিয়ালৈকে? 3 ঘৰত খালিয়ে নে? তেওঁ চব আহি গ'ল সিহঁতি। তই ক'ৰবাত খালি নাই আজি? ক'ত ক'ত? 3 ঘৰত খালি? ঘৰত খালি? এইফালে ধুনীয়াকৈ এতিয়া এঘৰত খাই বৈ আহিছোঁ। তো এতিয়া আকৌ আৰু এঘৰত যাওঁ। মানে আমাৰ যিয়ে শ্বৰ্ট ফিল্ম যে বনাইছিলে সুৰবশী, চ' সিহঁতৰ ঘৰতো মাতিছে। মানে বহুত ঠাইত নিমন্ত্ৰণ আছে, চবতে যোৱাটো নহ'বগৈ। যদিও যাওঁ মানে ভিডিঅ' চিডিঅ' ইমানকৈ বনোৱা নহ'বগৈ। এতিয়া সিহঁতৰ ঘৰত গৈ লওঁ। ঘৰতো পাতিছে মানে সকলো সকলো গাঁৱৰ অলপ চলপ মানুহ মিলিজুলি নামঘৰতো পাতিছে। তেনেকৈ আৰু আজি এইটোৱে বেয়া হৈছে, পানী তামাম জমা হৈছে। কালি ৰাতি ঠিক বৰষুণ দি দিলে ন, পানী একদম ৰাস্তাবিলাক দেখা পাইছে। এইফালে আকৌ আহি আছিলোঁ, তো আকৌ ৰাস্তাতে মাতিলে এইফালে। তো দোকান মানে নতুনকৈ খুলিছে আকৌ, মানে আগতে এডোখৰত আছিলে, অলপ প্ৰব্লেম হৈছিলে কাৰণে আকৌ লৈ আহিলে ইয়াত। দোকানত বস্তু পাতি নাই বাৰু। বস্তু পাতি কেতিয়া ভৰাবি? কাইলৈ মানে পূৰা আকৌ দোকান পূৰা ভাল লাগিব দেখি। তো এতিয়া প্ৰসাদ দিছে মানে বিশ্বকৰ্মা উপলক্ষে, সৰু সুৰাকৈ জাষ্ট। ককা বহিছে? বহিছে। খালে নাই আপুনি? খালে নাই? নাই এতিয়া আৰম্ভ কৰিব, এতিয়া আৰম্ভ কৰাৰ কাৰণে ৰখি আছোঁ। দেউতাকো আহিলে পাছাই আছোঁ মই দেই। ঠিকে আছে। ওচৰে পাঁজৰখিনি কৈছোঁ দেই, দেখা পাইছে ৰমেন ষ্ট'ৰ, ইয়াত সকলোবিলাক আপোনালোকে যি লাগে, টিভি ৰিচাৰ্জৰ পৰা ধৰি টিভি ৰিচাৰ্জ, মোবাইলৰ ৰিচাৰ্জ, লগতে চিলিণ্ডাৰ, মানে অল মানে ছাৰ্ভিচিং সকলোখিনি বস্তু মানে ইয়াত পাব মানে আপোনালোকে। এতিয়া দোকানখন অপেনিং কাইলৈ কৰিব। তো কাইলৈ মানে আহিলে পাই যাব নে কি? চব পাই যাব। তো আজি পূজা চূজাটো ঢেৰ খাই আছোঁ, দেখা পাইছেই। এতিয়া ডাইৰেক্ট আকৌ আহি গ'লোঁ নামঘৰ। মানে দিনটো ঢেৰ কিবা কৰি থাকিব। পূজা চূজা খাই আহি গ'লোঁ, মানে নামঘৰটো পাতিছে বুলি আপোনালোকক কৈছিলোঁ ন। তো তাতো এতিয়া আহি গ'লোঁ। সেইবিলাক চব ৰাইজ আহি গ'ল, দেখা পাইছেই একদম পূৰা আহি গ'ল। ক'ত যায়? ক'ত যায়? কেলৈ যায়? পূজা খাবলৈ বুলি কওক। কেলৈ যায়? নামঘৰত কি বিহু মাৰে নেকি? নাপায়। गजब बेइज्जती है। জমা পূজা তিনি বুলি ক'ব নাপায় নহয়। এতিয়া নাম চামো দুটামান গাব লাগিব, আপোনালোকক দেখাম বাৰু, চাই থাকক। কি কৰি আছে আপুনি? বাহিৰত কি কৰি আছে? ভকতক শুশ্ৰূষা কৰি আছে। ভালে আছে। ভিডিঅ' পৰা নাম গাই আছে তাত। ভকতক ভৰি হাত ধুৱাম, হা, হা তাৰ কাৰণে মই পানীৰ ব্যৱস্থা কৰি আছোঁ হা, মজা দেই। মজা। এতিয়া নাম চাম এনেও সৰু সুৰাকৈ গাব, দেখাম যিমানখিনিলৈকে পাৰোঁ। মানে আজিতো ভিডিঅ'টোত বহুত কিবা কিবি দেখাই আছোঁ আপোনালোকক। তো ভিডিঅ'টো গাইজ ইমানখিনিয়ে আছিলে। ভিডিঅ'টো আপোনালোকে কেনেকুৱা কি পালে সকলোৱে কমেণ্ট কৰি জনাব। মানে বহুতখিনি ক্লিপ লগ খুৱাই পিনে এটা ভিডিঅ' প্ৰস্তুত কৰিলোঁ। মানে বহুত দিন ভিডিঅ' চিডিঅ' দিয়া নাছিলে ন। তো আজি বিশ্বকৰ্মা পূজা আছিলে, আজি বনাব পাৰিলোঁ এটা ডাইৰেক্ট। বোলো আগৰখিনিৰ লগতে লগ খুৱাই দিওঁ, সৰু সুৰাকৈ হ'লেও দেখাব চেষ্টা কৰিলোঁ। তো যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগিলে তো সকলোৱে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবা। আৰু এইখিনিলৈকে যদি আপোনালোকে কোনোবাই চাই আছে ন, তো বহুত বেছি ধন্যবাদ থাকিল। মানে বহুত দিন ভিডিঅ' দিয়া নাই, তো এইখিনিলৈকে যদি কোনোবাই চাইছে মোৰ কাৰণে মানে বহুত। তো বাদ বাকী ভিডিঅ'টো ইমানখিনি আছিলে। তো সকলোৱে কৰিবা যিখিনি কৰিব লাগে। আৰু নতুন এটা ভিডিঅ' লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ দিছোঁ বাই বাই, জয় আই অসম। আৰু ধুনীয়াকৈ এডিটিং কৰিব লাগিব। বিশ্বকৰ্মা পূজা বা আজি আছিলে, এটা ভিডিঅ'টো কেতিয়া চাই আছে, কেতিয়া দিলোঁ নেজানো। তো বাই বাই, নেক্সট ভিডিঅ'ত অতি সোনকালে লগ পাম। আৰু
শ্বৰ্ট ফিল্ম আহি আছে দেই শ্বৰ্ট ফিল্মৰ পৰা স্ক্ৰিপ্টৰ কাম চলি আছে অতি সোনকালে শ্বুটিং আৰম্ভ কৰিব লাগিব আৰু দেখা পাবা অতি সোনকালে শ্বৰ্ট ফিল্মৰ কামো চলি আছে নিউ আপডেট এটা দি দিলোঁ Baby, you're